সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক মাতৃক বাইদেউ আজিৰ যি বিশেষ দিনত আমি পতাকা উত্তোলন কৰিলোঁ আমাৰ নিকেতনৰ সম্পৰ্কে আৰম্ভণিৰ পৰা বৰ্তমানলৈকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, মই বহুত দিন আগৰে পৰা এই শংকৰদেৱ শিশু নিকেতনৰ লগত জড়িত। ৱাৰ্ডত এটা ঘৰত ক্লাছ হৈছিল নহয়, তাৰো আগতে মই খুব ভাল কিবা অনুষ্ঠান নিশ্চয় ইয়াত আছে আৰু খবৰ লৈ জানিলোঁ এইটো হেনো শংকৰদেৱ শিশু নিকেতন নামৰ এখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে প্ৰাৰ্থনা সংগীত কৰিছে। লাহে লাহে গৌৰীপুৰত এই শংকৰদেৱ শিশু নিকেতন আৰম্ভ হ'ল আৰু ময়ো আকৃষ্ট হৈ প্ৰায়ে ইয়াত আহিছিলোঁ। আহি ঘূৰি থাকি নানা ৰকমৰ তেওঁলোকৰ কাৰ্যকলাপ দেখিছিলোঁ আৰু অভিভূত হৈছিলোঁ। শেষত মোৰ নাক পুত্ৰ ইয়াত ভৰ্তি হৈছিল প্ৰথমৰ পৰাই আৰু এতিয়ালৈকে এইখন স্কুলতে পঢ়ি আছে। এইখিনিয়ে মোৰ অভিজ্ঞতাৰ কথা ক'লোঁ আৰু মই প্ৰাৰ্থনা কৰোঁ যে আমাৰ নিকেতনৰ ল'ৰা ছোৱালী মই সদায় দেখোঁ ৰাস্তাই ঘাটে অন্যান্য বিদ্যালয়ৰ ল'ৰা ছোৱালী যেনেকৈ অন্তত ইংৰাজী স্কুলৰ মই জানো অলপ উদ্ধত, তেনেকুৱা এই শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী নহয়। আৰু মই তেওঁলোকক অনুৰোধ কৰোঁ যাতে কেতিয়াও তেওঁলোকে কোনো ৰকম উদ্ধতালি গুৰুজনৰ প্ৰতি দৰ্শন নকৰায় আৰু বাচ্চাবিলাকৰ প্ৰতিও মৰম চেনেহ সদায় ৰাখে। এইখিনিকে কৈ চবকে মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা জনাই মোৰ বক্তব্য শেষ কৰিলোঁ। নমস্কাৰ, ধন্যবাদ। কামনা কৰিছোঁ। এতিয়া কাৰ্যক্ৰম অনুসৰি আমাৰ বন্তি প্ৰজ্বলন মই প্ৰজ্বলন কৰোঁ। ধন্যবাদ। নমস্কাৰ। আমাৰ নিকেতনৰ মাতৃস্বৰূপ পাৰুলবা ৰায় বাইদেউক মই এগছি বন্তি প্ৰজ্বলন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। এগৰাকী মাতৃ আহক। আমাৰ নিকেতনৰ ছাত্ৰ ভাৰতীৰ অধ্যক্ষ
অধ্যক্ষাক মই বেছি ভক্তি প্ৰজ্বলন কৰাৰ বাবে অনুৰোধ জনাইছোঁ। ভক্তি প্ৰজ্বলন কৰাৰ বাবে যি পৌৰাণিক নিয়ম অনুসৰি বন্তি প্ৰজ্বলন কাৰ্যক্ৰম ইয়াতে সমাপ্ত হ'ল। এতিয়া মই গুৰিৰে পৰা আৰম্ভণিৰ পৰা বিভিন্ন মাননীয় শ্ৰী প্ৰবীৰ কুমাৰ বৰুৱা মহোদয়ক মই ছাত্ৰ ছাত্ৰী তথা অভিভাৱক মাতৃৰ সন্মুখত অতি চমুকে নিকেতনৰ সদুকে তথ্য দাঙি ধৰিবলৈ বিনম্ৰভাৱে আগ্ৰহ প্ৰকাশ কৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য পৰিচালনা সমিতিৰ সভানেত্ৰী তথা সদস্যসকল, প্ৰাক্তন প্ৰধান আচাৰ্য তথা বৰ্তমান আচাৰ্যসকল, শংকৰদেৱ শিশু নিকেতনৰ শুভাকাংক্ষী, শংকৰদেৱ শিশু নিকেতনৰ পৰিয়ালৰ অভিভাৱিকাসকল, কণ কণ ছাত্ৰ ছাত্ৰীসকল, এই নিকেতনৰ লগত মই আৰম্ভণিৰ পৰাই জড়িত আৰু এই ক্ষেত্ৰত মই এজনৰ নাম আজিৰ দিনত আৰু মধুদা। 1996-97 চনত এবাৰ শংকৰদেৱ শিশু নিকেতন গৌৰীপুৰত স্থাপন কৰাৰ বাবে প্ৰচেষ্টা লোৱা হৈছিল, কিন্তু তেতিয়া সফল হোৱা নাছিল। কিন্তু বলৰাম দাই তেওঁ হাল এৰি দিয়া নাছিল, তেওঁ লাগি আছিল আৰু তাৰ লগত মধুদাও আছিল। এই 2-3 বছৰ বিভিন্ন জনক লগ কৰি মোক তেওঁলোকে বহুত ক'লে যে এই নিকেতনখন যেনে তেনে আৰম্ভ কৰিব লাগিব, আপুনি আমাৰ লগত থাকিব লাগিব। তো মই ক'লো ঠিক আছে, মই আপোনালোকৰ লগত আছোঁ। সেই সময়ত বহুতেই এই নিকেতনৰ সম্পৰ্কে বিৰূপ মন্তব্য কৰিছিল, কিন্তু মই উপলব্ধি কৰিছিলোঁ সেই সময়ত আমাৰ অসমৰ শিক্ষা জগতত এক নৈৰাক্ষৰ ভাৱ আহি গৈছিল। কাৰণ যি চৰকাৰী বিদ্যালয়বিলাক আছিল তাতে ৰাজনীতিৰ পয়োভৰ আৰম্ভ হৈ গৈছিল। কাৰণ আমিও চৰকাৰী নিকেতনত পঢ়া, চৰকাৰী বিদ্যালয়ত পঢ়া, আৰু বৰ্তমান সভানেত্ৰী বাইদেউ আমাৰ বাইদেউ আছিলে, তেওঁ এই কথা উপলব্ধি কৰিব পাৰিছিল আৰু গৌৰীপুৰৰ সচেতন ৰাইজেও এই কথা উপলব্ধি কৰি ভাৰতীয় সংস্কৃতিৰ আধাৰত এখন নিকেতন শংকৰদেৱ শিশু নিকেতনৰ গৌৰীপুৰত প্ৰতিষ্ঠা হ'ল 2000 চনত। ইয়াত এতিয়া বহুতেই নাই, তেওঁলোকৰ মই আজিৰ দিনত শ্ৰদ্ধা নিবেদন কৰিছোঁ, প্ৰণাম জনাইছোঁ আৰু আমাৰ বৰ্তমান গৌৰীপুৰৰ ৰাইজকো মই প্ৰণাম জনাওঁ। কাৰণ আপোনালোকে দেখিছে যে ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা বাইদেউ কৈ যোৱাৰ দৰে শুদ্ধত্ব ভাৱ আছে,
আৰু আমাৰ যি সংস্কৃতিক মা দেউতাক প্ৰণাম কৰা, ভাই ভনীক মৰম কৰা, যি ভাৰতীয় সংস্কৃতি তাৰ পৰা আমি আঁতৰি যাব ধৰিছোঁ। কিন্তু এই নিকেতনৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকা আচাৰ্য আচাৰ্যাসকল সেই সংস্কৃতি পুনৰাই ঘূৰাই আনিবলৈ এক আপ্ৰাণ চেষ্টা চলাইছে। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে আমি গৌৰীপুৰবাসী তথা শংকৰদেৱ শিশু নিকেতন আৰু আচাৰ্যসকল আটাইয়ে আমি সফল হৈছোঁ আৰু ভৱিষ্যতেও আমি সুন্দৰভাৱে আগবাঢ়ি যাম। কাৰণ যি সত্যৰ সদায় জয় হ'বই আৰু আমি ভাৰতীয় সংস্কৃতিৰ আধাৰতে জীয়াই থাকিব লাগিব। আমি ইয়াত চাহাব হৈ জীয়াই থাকিব নোৱাৰোঁ। ভাৰতত আমি চাহাব হ'ব লাগিলে লণ্ডনত যাব লাগিব। গতিকে মই এই চমু বক্তব্যৰে আপোনালোকৰ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ভাৰতত ভাৰতীয় হিচাপে জীয়াই থকাৰ বাবে চবকে মই আবেদন জনাইছোঁ। ধন্যবাদ। শিশু নিকেতনৰ প্ৰাক্তন প্ৰধানাচাৰ্য মাননীয় শ্ৰী গায়ক অতি চমুকৈ দুই এষাৰ ৰাখিবলৈ অনুৰোধ ৰখা। নমস্কাৰ। শংকৰদেৱ শিশু নিকেতন